দরজা তালা লাগিয়েছে দেখোন এই ঘুরবে গেলে কি আতরলে তাইও বহুত দিনৰ পৰা কাপোৰ একযোৰৰ কথা কৈ আছে ভাউৰীয়া যাবলৈ কাপোৰ একযোৰ লাগে এইযোৰ লৈ গ'লে ধৰা পৰিম নেকি এটা কোম্পানীৰ এটা একে নিচিনা কাপোৰ নাথাকে আৰু লৈয়ে যাওঁ দে সপ্তাহে বস্তুটো আইছিলে তাকে চাবা আইছিলে কি বস্তু এই বস্তুটো পুৰা অ তাৰে গুল্লৈ লেখিনি পাইছা এই বাপা ৰে চিয়াটোক বেয়া নকবি দে এই ৰচন কিবা লিলিমাই কৰাটো বেয়া কথা নেকি এই পিছে চলিকেইটা স্কুলত গৈছিল নে চলিকেইটা স্কুলত যাবইতো না এইখিনি সময়ত স্কুলত যোৱা সময় হৈছে আকৌ কে নাচব দাদী এই দাইদেৰে বজাৰৰ পৰা অহা সময় হৈছে বাপা হেৰে আরে কত এখন কি লিলিমাই নে চিলিমাই এখন এগলা একো নকবি রে ইয়াতে এই ৰচনে গাখীৰতে মূৰৰ খুটি বুলিয়ে মই আজি মাছিলো এক পাক এই হেৰি হে এই ৰচনে গোটেই দেখোন বাচন মুখাতে দেখোন কিবা একটা দাগ দাগে কি কাটা মইতো কেতিয়াবা বাচন মাজি থাকোঁতে দেখা পাইছোঁ এফালেও দেখা পাইছোঁ বোলে এইটো দেখিছেনে কিখন কি কাটা এইগিলা এই বাপাই হা তোক এটা কথা কোৱা তই কিন্তু কাকো নকবি নকবি আকৌ এই হেৰি দাইদেৰে এই ৰিডাকশ্যনৰ পৰা এই ইগিলা আনছিল তাৰপিছত আৰু কৈছি এই কম দামী কোম্পানীৰ এই নামবিলাক কাটি দিওঁ দি পেলাই হেভেলছৰ মাল বুলি মোক আকৌ ক'ব দিছি এই দাদীৰ যি বুদ্ধি আই ভাই আহি মৰে কেতিয়া আহিছা বহিয়া ইয়াতে বহিয়া এই বাপা একে তই বেয়াকে চিধা একেবাৰে ঘৰত সোমাই নলবি নলবি ৰ দেছো ৰ মই ভিতৰতে বহু যাওঁ পেহী আছে দেখা নাই অলপ সময় আঁতৰে বচোন একদিনীয়া মানুহে বাহিৰত বহে মইতো একদিনীয়া নহয় মই সদায়ে আহোঁ এখন ঘৰলৈ আৰু পেহাৰক মই চব কথা কৈছোঁ পাইছনে কি মানুহে তই হেমন্ত দা এই ভিতৰলৈ এতে ব অলপ সময় বাবু কি করছো ভাই খাই বই উঠি বাচনখিনি মাজিছো হয় নেকি তই ক'ৰ পৰা আহিলি এইপিনে আহি সোমালো তহঁত হেৰি ঘৰত কোনো নাই নেকি নাই এই কাইকেৰে বজাৰলৈ গৈছি হয় নেকি চলিকেইটা আকা চলিকেইটা স্কুলত গৈছি এইখিনি সময়ত স্কুলত যোৱা সময় ঘৰত কোনোবা নাই দেখোন এতিয়া নাই কোনো নাই এইবোৰ এই মোক এনেদিন এটাই লাগিলে কি এনেদিন লাগে কি বকছ তই গিলা মোক এটা চান্স নাই ৰখিয়া চান্স কিয় চান্স দিব লাগে তো অকণমান সুবিধা এটা দিয়া এতিয়া সুবিধাটো দিলি নতো কি সুবিধা আছে কিয় সুবিধা দিব লাগে তো কিয় সুবিধা দিব লাগে সেইবোৰ সেই তেনেকুৱা তই মোক তই কথাটো বুজা নাই মই ভাই তহঁতৰ ঘৰত এটা চিৰা কুৰমা লৈ আহিম বুলি ভাবিছিলোঁ চিৰা কুৰমা চিৰা কুৰমা আনবি তই আমাৰ ঘৰত কুৰমা আনবি তই চিনিবা দে চিৰাটো শুনছো এই তাইয়ে মই বাপাই কথা পাতিব সুবিধা নাপাওঁ শুনছ নাই তহঁতৰ ঘৰত কোনো নাই কাকাও নাই চলিকেইটাও নাই তাইক লৈ আহি অকণমান তহঁতৰ বাৰাণ্ডাতে বহিলোঁ তই খবৰ বাকত পেলাই নামাৰিবি মোক বাকী আকৌ ঠাই বিচাৰিয়ে নাপালে কামাৰ ঘৰত আহিছে সুবিধা বিচাৰি পেলাই সেই তেনেকুৱা তই কথাটো বুজা নাই হেৰি কৰ আছোৱা এই বহোৱা তামোল এখনো খাওঁ তোক মই কথাটো বঢ়িয়াকৈ বুজাই দিম বুজিছ নাই তই এইগিলা একো টেনশ্যন ল'ব নালাগে আছোৱা তামোল চামোল নাই
ওলাই যা আজি হ'ব তামোল মই বিচাৰিম তই আছো বাৰু ফুটা পাউডাৰ বালা লিপষ্টিকো দেখোন নাই কোনে লৈ সোপা বৌ সোপা বালাও আছে ফুটাও আছে লিপষ্টিকো আছে হি কোতে কৰপে আহিলে কি মই গৈছো ৰচো খাওঁ ফিটাও আনছি দেখোন ফিটাডাল লৈ আহা নহয় এনে পাৰি ৰ বৌ বৌ এই নহয় কিয় নাথাকিয়া হ'ব কি কি আনছি কোনে কি পঞ্চ পাউডাৰো আনছি কাইকেৰে একেবাৰে আটানিকে আহি থৈ গেল পাইছো দে ফিটাডাল নাথাকিয়া কেনে ৰাখি ভাল লাগছি দে হ'ব কোন আহিব ভিতৰত হাঁচি মাৰি দেখোন কোন হলে তই হে মই ৰাতি আখাৰাত দেৰি হ'ল যি আখাৰাত দেৰি হোৱাৰ কাৰণে সেই কথা পাতি থাকোঁতে সেই সাতখনতে বাগত দিলোঁ বৌৱে মই যাওঁ বুলিয়ে ভাবছিল বুজিছানে এই কি আৰু নহ'লি কি বোলে ক'তে হেৰি কৰি পেলাই বাপা হেৰি মই বাগত যাওঁতে এটা সপোনো দেখিছোঁ জানছনে কমে লৈছো তই কি অংগ মিলাই আহিছ এসোপা তই আনছ পাওঁ এই ভাই কি কওঁ এইখন কি আনিমা মই কাম বন নাই আৰু কিবা হাওৰে দিনা আনিমা লৈছো আৰু ভাই তই ক'ত কি অংগ মিলাইছ এই ফুটাটো বৌ কোনো দিনে মাৰিব নাই আৰু তই এই বালা আনছ এই বালাটো বৌৰ হাতত কোনো কাৰণতে নোসোমাব ভাই তই বিশ্বাস নকৰ হে মই আনা নাই বুলি আজি দেখোন দুই হিত ধৰি একেলগে কি কথা ভাগুনি 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 চাও এইফালে এই পাউডাৰ বেটা চেনি খাই আছ আহি এটা তই কিয় থাকি দেব তই মোক আম পাৱা নাই আৰু তই কি বেহা কিয় মাতছা এইটো থৈছো কিয়া কিবা আছে যা থৈ দি কাপোৰ দেখোনে চব চাবি যাব ধুনীয়া লাগছি হাউৰি চাহ কাপোৰ আনিলে মোৰ ধুনীয়া লাগছি বেহা কি ৰচো দাগটো দেখি দেখো শেৱালিৰ কাপোৰ আন লাগছি পেটিকোটটো দেখো সেইদিনা ময়ে যোৰা দিছিলো বেলেগ বেলেগ ফিটাৰ চাইছোন মোক ক'ব যোৰা দিছিলো তাকেতো ভাবছো মই তেতিয়াৰ পৰা এই চেণ্টৰ গোন্ধটো মোৰ চিনাকি লাগি আছে ই চেণ্টৰ গোন্ধ পাবয়ে কথা আছেতো এইযোৰটো আমাৰ শেৱালিৰ কাপোৰটো ময়ে কিনি দিয়া চেণ্ট এইটো তাই কথা ক'ব আহিছিল ক'ৰ পৰা আলিয়ে বাতিকাই তই এইযোৰ বাতিকাই নামাত দেখোন এই মুখখন দি ঐ বজাৰৰ পৰা আহি মই বাহিৰে শেৱালিহঁতৰ ঘৰত সোমাই মাত লগালো ঘৰত মানুহ নাই মস্ত তালা এটা লাগি আছে ভাবিলো এই ইমান ধুনীয়া দামী কাপোৰযোৰ বাহিৰত মেলি দি ৰৈছি গাঁৱত এনেই চোৰ হৈ আছে যদি কোনোবাই লৈ যায় সেইকাৰণে ভাবিলো মই কাপোৰযোৰ লৈয়ে যাওঁ পিছত আমাৰ ঘৰৰ পৰা লৈ যাব নে কি ক সেইকাৰণেহে লৈ আহিলো মই দে একো হোৱা নাই দে আৰু ডাঙৰ কথা হোৱা নাই নহয় আৰু গজু আছে দেখোন গজু লৈ যাব পাৰিব নহয় ঘৰলৈ একো ডাঙৰ কথা হোৱা নাই চিয়া মানুহ কাপোৰ মই চিয়া মানুহটোক চেন দিবে পাৰ তই কাপোৰযোৰ নিবে নৰ হে গালি লাগে কাপোৰ কানি বাতিকায়ো লাল ৰাতি 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 ধৰ চুৰগেল কাহি বাতি চব নীলা ধৰ হেলে ৰাইজৰ বস্তু নিজ চোৰা পাতে